নমস্কাৰ মই বিকাশে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দৃষ্টিকোণ দা অপিনিয়নলৈ। আজি দৃষ্টিকোণ দা অপিনিয়নত উপস্থিত আছে বাৰেগাঁৱৰ এজন উদ্যমী যুৱক ধনজিৎ দাস। আমাৰ বাৰেগাঁৱৰ ধনজিৎ দাসে এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে। আমি এই ক্ষুদ্ৰ ব্যৱসায়ৰ বিষয়ে আপোনালোকক কিছু কথা জ্ঞাত কৰিম। প্ৰথমতে চিনাকি কৰি দিবলৈ ওলাইছোঁ, এয়া হ'ল ধনজিৎ দাস। নমস্কাৰ। বাৰেগাঁও নিবাসী ধনজিৎ দাসে ইতিমধ্যে অলি কৃষি বিজ্ঞান কেন্দ্ৰত ট্ৰেইনিং কৰিছে আৰু ট্ৰেইনিং কৰি কেঁচুসাৰ উৎপাদনৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে। এই বিষয়ে প্ৰথমে আমি জানিবলৈ চেষ্টা কৰিম। কেঁচুসাৰৰ এতিয়া ক্ষুদ্ৰ উদ্যোগ আমাৰ ধনজিৎ দাসে আৰম্ভ কৰিছে। ই এটা ভৱিষ্যতলৈ ডাঙৰ উদ্যোগলৈ পৰিণত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ সপোন আছে নেকি? হয়, নিশ্চয় আছে। মই ফাৰ্ষ্ট টাইম বেণ্ডেড কৰাৰ কাৰণে ইচ্ছা কৰি আছোঁ। বেণ্ডেড হোৱাৰ পাছত মই নিশ্চয় বেছিকৈ কৰাৰ মানে এটা ইচ্ছা কৰি আছোঁ। হয়, এতিয়া আমি বেছি দেৰি নকৰি ধনজিৎ দাসৰ সৈতে তেখেতৰ যিখন ক্ষুদ্ৰ কেঁচুসাৰৰ ফাৰ্ম আমি চাবলৈ চেষ্টা কৰিম। বাকী এইটো খালী হৈছে, এইটো নতুনকৈ বনাব লাগিব আৰু এইটো চলি আছে। এইটো বৰ্তমান এই বস্তুটো গোটেই যিটো কেঁচুসাৰৰ আমি ইতিমধ্যে এটা ক্লিপ ৰাখিছোঁ যে কেঁচুসাৰ কেনেকৈ বনায়। এটা ভাৰ্মি বেগ বুলি কয়। ভাৰ্মি বেগত কিমান মানে ৰাখিব পাৰি, কোৱান্টিটি কিমান ৰাখিব পাৰি? কোৱান্টিটি মোটামুটি 7.5 কুইণ্টলৰ পৰা 9 কুইণ্টলমান হ'ব ইয়াতে গোটেইখিনি মিলি। হয়, আৰু খৰচ মানে কেনেকুৱাকৈ এজন যদি যুৱকে আৰম্ভ কৰিব খোজে কেনেকৈ আৰম্ভ কৰিব গোটেইখিনি বস্তু? ফাৰ্ষ্ট টাইম গোবৰ লাগিব। হয়তো আজিকালি গাঁৱৰ মানুহতো বেছিভাগৰ গোবৰ থাকে, কলগছ থাকে, তাৰপিছত মেটেং থাকে, সেইবিলাকেদি হয়, বেছি পইচা খৰচ নপৰে। এটা যদি বাঁহৰে বনাই লয়, বাঁহটো নিজৰ ঘৰতে থাকে, এইখিনি থাকে। বাঁহৰ যদি বনাই লয়, ঘৰবোৰ বস্তু দিয়ে আৰম্ভ কৰিব পাৰি। প্ৰথমতে বেছি পইচা ইনভেষ্ট কৰাৰ দৰকাৰ নাই। বস্তু ধৰে ফাৰ্ষ্ট টাইম অলপ পচা খেৰ লাগিব তলত দিয়াৰ কাৰণে। তাৰপাছত আমি গোবৰ দিলোঁ। গোবৰটো কিন্তু অলপ পুৰণা হ'ব লাগিব, ধৰক 15 দিন হৈ যাব লাগিব। তাৰমানে গোবৰৰ যিটো চেণ্ট থাকিব সেইটো যদি দিয়া যায় কেঁচুটো মৰি যাব পাৰে। সেই 15 দিন হোৱা গোবৰটো দিলাক, তাৰপাছত কল দিলাক আৰু মেটেং দিলাক আৰু গোবৰ দিলাক। সেনেকৈ যদি 3 টৰমান দিয়া যায়, তাৰপাছত ওপৰত কেঁচুটো এৰি দিব লাগে। আচ্ছা, তেতিয়া সেইখিনি পিছত ওপৰৰ পৰা খাই মানে চাপাতৰ দৰে যেতিয়া হ'ব, সেইটোৱে কেঁচুসাৰ হ'ব। এনেকুৱা হ'ব চাপাতৰ নিচিনা। হয়, ঠিক আছে। মই প্ৰথমতে হাউলি কৃষি বিজ্ঞান কেন্দ্ৰত 5 দিনীয়া এটা ট্ৰেইনিং কৰিছোঁ। তাৰপিছত মই নিজে এটা বাঁহৰে বেগ বনাই ফাৰ্ষ্ট টাইম আৰম্ভ কৰিছোঁ। তাৰপাছত লাহে লাহে এটাৰ পৰা 2টা কৰি 3টা কৰি বৰ্তমান 4টালৈকে বৃদ্ধি কৰি মই কেঁচুসাৰ উৎপাদন কৰি আছোঁ। হয়, এতিয়ালৈকে তুমি কিমান দিনৰ ট্ৰেইনিং কৰিছিলা? এই গোটেই ট্ৰেইনিংটো মাত্ৰ 5 দিনৰ ট্ৰেইনিং আছিল। 5 দিনৰ ট্ৰেইনিঙত মানে ইয়াত 5 দিনৰে ট্ৰেইনিং থাকে নে বেছি? আৰু থাকে, এটা স্কিল ডেভেলপমেণ্টৰ কাৰণে এটা 1 মাহত থাকে। হয়, ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছা, এই ক্ষেত্ৰত তোমাৰ মনলৈ কেনেকৈ আহিল? কাৰণ এতিয়া বহুত যুৱক যুৱতীয়ে নিবনুৱা হৈ ঘৰতে বহি আছে, গতিকে তোমাৰ মনলৈ কেনেকৈ আহিল এই ব্যৱসায়টো কৰাৰ কথা? মনলৈ আহিল মানে আমাৰ মনসা মন্দিৰৰ ওচৰত এটা সমাজসেৱক বাইদেউ এটা আছে, শেৱালী বাইদেউ। তেখেতে মোক মানে প্ৰথমতে কেঁচুসাৰ কৰাৰ কাৰণে বেছি জোৰ কৰিছিল। আৰু তেখেতৰ কথা মতে মই কেঁচুসাৰ কৰিলোঁ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে যোগাযোগ কৰি দিল। তাৰপাছত মই আৰম্ভ কৰি দিলোঁ। হয়, কেঁচুসাৰৰ বিশেষ উপযোগিতা ক'বা নেকি? হয়, কেঁচুসাৰ মানে আমি মাটিত প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰতাটো ঠিকে থাকে, উৰ্বৰা শক্তিটো মাটিত ঠিকে থাকে। যিহেতু আমি ৰাসায়নিক কৰি আছোঁ বৰ্তমান মানুহবিলাকে, সেইকাৰণে যদি আমি কেঁচুসাৰটো কৰোঁ তাৰ উৰ্বৰা শক্তিটো ঠিকে থাকে, প্লাছ তাৰ খাদ্যটো আমাৰ নিশ্চয় চবেই জানে এইটো যে জৈৱিক সাৰৰ খাদ্যটো খালে মানুহৰ বেমাৰ আজাৰ কম হয়। আৰু বিশেষকৈ জৈৱিক সাৰ ব্যৱহাৰ কৰিলে যিটো মাটিৰ যিটো পানী ধৰি ৰাখিব পৰা ক্ষমতা এইটো বৃদ্ধি হয়, আৰু উৎপাদনৰ যিটো শক্তি তাৰমানে 30ৰ পৰা 50% বৃদ্ধিও হয়। আৰু লগতে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যিটো ফল বা যি শস্য উৎপাদন হ'ব তাৰ টেষ্টো হয় এই জৈৱিক সাৰৰ। লকডাউনৰ সময়ত আমাৰ অসমলৈকে কেইবা লাখো যুৱক যুৱতী ঘূৰি আহিছে, গতিকে তেওঁলোকক কিবা উপদেশ দিব বিচাৰিবা নেকি? উপদেশ দিব বিচাৰে মানে মইতো ইমান ডাঙৰ মানুহ নহয় উপদেশ দিবলৈ, তথাপিও মই এটা অনুৰোধ কৰোঁ, ঘৰতে বহি থকাত কৰি, নিবনুৱা বুলি ভাবি থকাত কৰি, যদি ধৰ অলপমান পইচা নিজৰ ধৰ অলপ কেঁচুটো কিনি বাকীটো ঘৰতে থাকে, সেইখিনি কৰি নিজে আৰম্ভ কৰক ধুনীয়া কৰি। কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত ওচৰত যি কৃষি বিজ্ঞান কেন্দ্ৰ আছে, সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰি তেওঁলোকেতো সহায় কৰিবই, নিশ্চয় সহায় কৰিব। সেইখিনি যোগাযোগ কৰি আৰম্ভ কৰি দিয়ক, পিছত লাহে লাহে নিশ্চয় বাঢ়ি যাব। কেঁচুসাৰ উৎপাদন কৰাৰ পিছত আপুনি লাভালাভো নিশ্চয় হৈছে। কেনেধৰণৰ মানে লাভালাভ ইয়াতে আপুনি পাইছে? লাভালাভ মই ভালে পাইছোঁ দে। ধৰক যিখিনি মানে পইচা ইনভেষ্ট কৰিছোঁ, হয়তো অলপ হ'লেতো কৰিবই লাগিব পইচাটো ইনভেষ্ট, কমকৈ হ'লেও তাতকৈ দুগুণ মই লাভালাভ পাইছোঁ। কিন্তু মই যিমান দূৰ দেখা পাইছোঁ ইনভেষ্টমেণ্ট কিছু
অন্য ব্যৱসায়তকৈ কিন্তু ইনভেষ্টমেণ্ট বহুত কম, একদম কম, কাৰণ গাঁৱলীয়া পৰিৱেশত আপোনাৰ কল থাকে, গোবৰ থাকে আৰু ঘৰৰে বস্তুখিনি কেৱল কেঁচুটো কিনি আনিব লাগে, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱাই যায়। গতিকে ল'লে এতিয়া মোৰ পৰা ল'ব পাৰিব, অলপ যদি কোনোবাক লাগে। এতিয়াতো আপোনাৰ কেঁচুৰ সংখ্যাও বাঢ়ি গৈছে, গতিকে আপোনালোকে কেঁচু এওঁৰ পৰাই কিনিব পাৰিব। বস্তুটো ভাল কি, একবাৰ কেঁচু ল'লে আৰু ল'ব নালাগে, একবাৰ ল'লে হৈ যাব, বাঢ়ি যায় থাকো, কমকৈ ল'ব তেতিয়া বাঢ়ি যাব। কেনেকুৱা আপোনাৰ দাম কেনেকুৱা, মানে কেঁচু সাৰৰ কেনেকুৱা দাম? সাৰৰ দাম 10 টকা কিলো ইয়াতে বিক্ৰী কৰি আছোঁ, আৰু বাইদেউহঁতে যদি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা নে 12 টকা লয়, আৰু কেঁচুটো 1 টকা 1 পিছত বিক্ৰী কৰি আছোঁ। ঠিক আছে। কেঁচু সাৰ বৰ্তমান আপুনি ইয়াত উৎপাদন কৰি আছে, আমাৰ গোটেই অঞ্চলটোত, বৰ্ণগড় অঞ্চলটোৰ বাহিৰৰ পৰা কেঁচু সাৰ কোনোবাই আপোনাৰ পৰা ক্ৰয় কৰিছে নেকি? পাঠশালাৰ পৰা কৰিছে, বাৰপেটাৰ পৰা কৰিছে। পাঠশালাত মই সেইদিনাখন পৰহি দিছোঁ 5 কুইণ্টেল, আৰু তাৰ আগত বাৰপেটাত দিছোঁ 2 কুইণ্টেল, আৰু আমাৰ কি কয় এইটো গুৰিখামাৰতো নিছে 1 কুইণ্টেলৰ বেছি নিছে তাহাঁতেও। মানে বেছিভাগ খেতিয়কে এতিয়া ৰাসায়নিক যিটো সাৰ আছে তাৰ পৰিৱৰ্তে আমাৰ এই সাৰটোৱে ব্যৱহাৰ কৰিবলৈ আছে, লাহে লাহে বাঢ়ি আছে। আৰু এই উদ্যোগটো যেতিয়া আমাৰ ইয়াতে বাৰেগাঁৱত আপুনি নিজে আৰম্ভ কৰিছে, গতিকে মই ভাবোঁ যে আমাৰ ৰাইজেও এই ভিডিঅ'টো চাই হওক বা আপোনাৰ লগত কণ্টেক্ট কৰিব বিচাৰিব, গতিকে আপোনাৰ নাম্বাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম। কোনোবাই যদি এখেতৰ পৰা কেঁচু সাৰ কিনিব বিচাৰে তেতিয়াহ'লে তেওঁৰ নাম্বাৰটো আপুনি ডেছক্ৰিপশ্যনত পাব, এখেতক নিজে আপুনি কণ্টেক্ট কৰিব পাৰিব। ফিনিচিং হোৱাৰ পাছত ঠিক এনেকুৱা হ'ব, চাহপাতৰ নিচিনা। এইটো আচলতে মোৰ অৰ্ডাৰ আছে ফেউৰাখা পঞ্চায়তত 40 কিলো, এইটো মই ৰাখি দিছোঁ। আৰু এয়াই হৈছে আমাৰ বাৰেগাঁৱৰ উদ্যমী যুৱক ধনজিৎ দাস। ইতিমধ্যে ধনজিৎ দাসে ক্ষুদ্ৰ উদ্যোগ হিচাপে কেঁচু সাৰৰ উৎপাদন আৰম্ভ কৰিছে, আৰু আমি দৃষ্টিকোণৰ তৰফৰ পৰা তেখেতৰ এক উজ্জ্বল ভৱিষ্যতো কামনা কৰিলোঁ, আৰু আমাৰ দৰ্শকসকলক আমি প্ৰতিশ্ৰুতি দিলোঁ যে এনেকুৱা বহুতো আমি সম্ভাৱনাপূৰ্ণ কাম যিসকল আমাৰ বৰ্ণগড় এৰিয়াত হওক বা অসমৰ বিভিন্ন অঞ্চলত যিসকল যুৱক যুৱতীয়ে কৰি আছে তেওঁলোকক দেখুৱাবলৈ আমি চেষ্টা কৰি যাম। ধন্যবাদ।